আৰু বিভিন্ন ৱেব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ কাচকলৰ ৰেচিপি। তাৰ কাৰণে লৈছোঁ এয়া দুটা কাচকল। এতিয়া কাচকল দুটা মই এনেকৈ কাটি লৈছোঁ। এফালে গুৰিটো কাটি লৈছোঁ, এফালে আগটো অকণ কাটি লৈছোঁ। লৈ এতিয়া মই কুকাৰত বহাই ল'ম। এতিয়া কাচকল এয়া পানী দিছোঁ। মই এতিয়া দুটা চিটি মৰাই ল'ম। এতিয়া মই গেছত এয়া উঠাই দিছোঁ হাই ফ্লেমত। দুটা চিটি মৰাই সিজাই ল'লোঁ। এতিয়া ঠাণ্ডা হোৱাত মই এনেকৈ বাকলি গুচাই ল'ম। এয়া মোৰ গুচাই হৈ গ'ল। এতিয়া মই অকণমান মিহিকৈ কুটা পিঁয়াজ দি লৈছোঁ আৰু এয়া অকণমান জলকীয়া দি লৈছোঁ। এয়া আধা চামুচ আদা বটা দিছোঁ আৰু যিহেতু বৰ বনাওঁ সেইকাৰণে বৰটো ভাঙি নাযাবৰ বাবে মই এচামুচ ময়দা গুড়ি দিছোঁ। এতিয়া মই গোটেইখিনি ভালদৰে সানি ল'ম। সানি বৰটো বনাই লওঁ। এয়া মোৰ সানি হৈ গ'ল। এতিয়া মই অলপ নিমখ দি লৈছোঁ। এয়া গৰম মছলা অকণমান দিছোঁ, এয়া ধনিয়া মছলা অকণমান দিছোঁ। এতিয়া আকৌ গোটেইখিনি মিলাই মই বৰটো বনাই ল'ম। এয়া কেৰাহী এখন পাতি ল'লোঁ। এতিয়া এয়া তেল দিছোঁ। এয়া তেল গৰম হোৱাত মই এনেকৈ বৰ এটা এটাকৈ দি গৈছোঁ। এয়া মই এটা এটাকৈ লুটিয়াই লৈছোঁ। ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। বৰ ভাজি হৈ গ'ল। এয়া মই নমাই ল'লোঁ। এতিয়া ৰৈ যোৱা তেলখিনিতে এয়া মই বনাই লওঁ। এয়া এটা তেজপাত দিছোঁ, এটা কেঁচা জলকীয়া দিছোঁ। এতিয়া এয়া কাটি ৰখা পিঁয়াজ দিছোঁ। দি মই ভালকৈ লৰাই ভাজি লওঁ। পিঁয়াজৰ পেষ্ট দিছোঁ। ৰঙচুৱা হোৱালৈকে ভাজি লওঁ। নহৰু পেষ্ট 1 চামুচ দিছোঁ। দি আকৌ পুনৰ লৰাই দিছোঁ। ভাজি হৈ গ'ল। এতিয়া মই দুটা বিলাহী পেষ্ট বনাই থৈছিলোঁ, এইখিনি দি দিছোঁ। এয়া নিমখ দিছোঁ, হালধি দিছোঁ, এয়া জিৰা মছলা, ধনিয়া পাউডাৰ দিছোঁ, অকণমান ৰেড চিলি পাউডাৰ দিছোঁ। এতিয়া গোটেইখিনি মিহলাই মই ভালকৈ ভাজি ল'ম। মছলা সৰু চামুচেৰে আধা চামুচ দিছোঁ। দি ভাল এনেকুৱাতে মই বৰকেইটা দি দিছোঁ।
এতিয়া মই কেঁচা জলকীয়া দুটা দি দিছোঁ। এতিয়া আকৌ মই 10 মিনিটমান উতলিবলৈ দিম। এতিয়া মোৰ কাচকলৰ বৰৰ তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দিম। গেছ অফ কৰি বাতি এটালৈ মই উলিয়াই দেখুৱাইছোঁ। এতিয়া মোৰ ৰেচিপিটো ৰেডি হৈ গৈছে। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব আৰু ভাল পালে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ।